হেল্ল' এভৰিৱান, নমস্কাৰ। পোনপ্ৰথমে মই অনাক্ষী আপোনালোকক মোৰ অসমীয়া ছোৱালী অনাক্ষীৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নিমকিৰ ৰেচিপি এটা বনাব লৈছোঁ, তাকে দেখাওঁ বুলি ভাবিলোঁ। মইনো কেনেকৈ নিমকি বনাওঁ, কি কৰোঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। ইয়াতে মই এটা পাত্ৰত লৈ লৈছোঁ ময়দা লৈ লৈছোঁ। মই অকণমান সৰহকৈ বনাম, সেইকাৰণে মই এইটোতে লৈ লৈছোঁ। আপোনালোকক মই বনাইছোঁ, যিহেতু বিহু পালেহি, সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ তাকে। আনফালে লৈছোঁ ইয়াত কালজিৰা, জিৰাটো লাগিবই আপোনালোকে জানে, আৰু এইফালে লৈছোঁ অলপ চেনি আৰু নিমখ। আনফালে লৈছোঁ এইটো ৰিফাইনটো লাগিবই আপোনালোকে জানে। এতিয়া মই বনাম, আপোনালোকক অকণমানকৈ দেখাম মই কেনেদৰে বনাওঁ, তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইফালে মই এতিয়া ইয়াত কালজিৰা দি দিছোঁ। কালজিৰা আপোনালোকে দি ল'ব কিমান দিয়ে। মই যিহেতু মোৰ অকণমান সৰহ হৈছে, সৰহকৈ বনাম, সেইকাৰণে মই কালজিৰা অলপ সৰহকৈ দিব লগা হৈছে। এইফালে মই ইয়াত নিমখ এচামুচ দি দিছোঁ। আপোনালোকে চাই ল'ব, যদি আপোনালোকৰ নিমখটো কম হোৱা যেন লাগে, আপোনালোকে অকণমান ময়দা এনেদৰে মুখত লৈ খাই চাব, তেতিয়া গম পোৱা যাব। আনফালে মই চেনি আধা চামুচমান ইয়াত দি দিছোঁ। আপোনালোকে দিব পাৰে নিদিব পাৰে, সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। আনফালে মই ইয়াত ৰিফাইন দিম। মই ইয়াত 4-5 চামুচমান দিম, আপোনালোকে চাই ল'ব। এতিয়া মই সানি ল'ম ভালদৰে, সকলোতে মিক্স হোৱাকৈ মই সানি ল'ম। এতিয়া ইফালে মই সানি আছোঁ, আপোনালোকে চাব ৰিফাইনটো দি পিনে। মোৰ এতিয়া দেখিছে আপোনালোকে এনেকৈ মুঠি মাৰি দিছোঁ, কিমান ধুনীয়া হৈ গৈছে। এইটো মোৰ এতিয়া ৰেডি হৈ গ'ল। মই এতিয়া ইয়াত এড কৰিম অকণমান, মানে নিজে চুব পৰা জোখত ল'ব গৰম পানী। অকণমান মই চুব পৰা জোখত লৈছোঁ গৰম পানী। ইয়াত কমকৈ দি আপোনালোকে মিক্স কৰিব, একেৰাহে সকলোবিলাক দি নিদিব, বেছি হৈ যাবও পাৰে। মই এতিয়া মিক্স কৰি লওঁ। এইফালে মোৰ ড'টো এতিয়া ৰেডি হৈ গৈছে। ভালদৰে আপোনালোকে মঠি ল'ব। মই এতিয়া ভালদৰে মঠি লৈছোঁ, আৰু অকণমান মঠি ল'ম মই, তাৰপিছত আপোনালোকক দেখাম। এতিয়া মঠি আছোঁ। এইফালে মই নিমকি বনাবৰ কাৰণে এনেদৰে কৰি ল'লোঁ। আনফালে মই এখন কাঁহী লৈছোঁ। মই এইখনতে যিহেতু বেলোঁ, মই এনেদৰে ভাল পাওঁ, কিয়নো মই বেলনা বা টাইলছত বেলি বেয়া পাওঁ, আৰু এইডালে মই এতিয়া বেলিম, তাকে চাই থাকিব। এইফালে মই এটা বেলি ল'ম, আৰু আনফালে মই এখন কাঁহী দি এনেদৰে ঢাকি থৈ দিম, নহ'লে টান হৈ যাব পাৰে। এতিয়া মই এইটো বেলি ল'ম ধুনীয়াকৈ। মোৰ যিহেতু কেমেৰামেন নাই, মই কেমেৰা ধৰি দিয়া মোৰ কোনো নাই, সেইকাৰণে মোৰ অকণমান দিগদাৰ হয়। মই বেলি লওঁ, তাৰপিছত আপোনালোকক দেখাম। বেলি ল'লোঁ, মোৰ এতিয়া হৈ গ'ল। মই এতিয়া এইখনৰ সহায়েদি চুৰিখনে মই কাটি ল'ম ধুনীয়াকৈ। এনেদৰে আপোনালোকে কাটি ল'ব দীঘল দীঘল কৰি। তাৰপিছত কিছুমানে ডাঙৰ লয়, কিছুমানে সৰু লয়, যেনেদৰে ভাল পায় তেনেদৰে কাটি ল'ব। মোৰ দেখিছে ইমান বেছি গোল নহ'ল, কি মেপ বনিছে আৰু যি হৈছে তেনেদৰে। আৰু ইমান বেছি গোল হ'বলৈ দৰকাৰো নাই বাৰু ন, আমি এতিয়া যিহেতু কাটিয়ে দিব লাগিব, সেইকাৰণে এতিয়া মই কাটি লওঁ, তাৰপিছত দেখাই আছোঁ। এতিয়া মই কাটি ল'ম। আপোনালোকে যদি ডাঙৰকৈ লাগে ডাঙৰকৈ ল'ব, যদি সৰুকৈ লাগে সৰুকৈ ল'ব। আনফালে মোৰ সকলোবিলাক কাটি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতি দিছোঁ, ইয়াতে সৰহকৈ ৰিফাইন দি দিছোঁ, আৰু ৰিফাইন গৰম হোৱাৰ পিছত মই এনেদৰে তাত দি দিছোঁ কেঁচা নিমকিবিলাক দি দিছোঁ। আৰু গোটা হৈ থাকিলেও একো প্ৰব্লেম নাই, আপোনালোকে তেলত দি দিয়া মাত্ৰক নিজে নিজে ভাগি যায়। খুব ভাল লাগে চাই, এইটো ভাল লাগে, কিয়নো লদা হৈ থকা নিচিনাকৈ থাকে ন, তাৰপিছত যেতিয়া তেলত দি দিয়া হয় এটা এটাকৈ নিজে নিজে এৰ খাই যায়, ভাল লাগে সেইকাৰণে চাই। এতিয়া মই ভাজি আছোঁ নিমকি, বেছি টাইম নালাগে নিমকি ভাজোঁতে। এতিয়া মোৰ নিমকিখিনি হৈ গ'ল। বেছি কালাৰ হ'বলৈ নিদিব, কিয়নো নমাই দিয়াৰ পিছত নহ'লে বেছি ক'লা ক'লা লাগিব পাৰে। এইফালে মই এনেদৰে এখন ডাঙৰ হেতাত মই কাঢ়ি লৈছোঁ। এনেদৰে কাঢ়ি লোৱাৰ পিছত মই এনেদৰে তেলটো যাবলৈ দিছোঁ, তেলটো থাকিলে দিগদাৰ হৈ যায়। এইফালে মই এনেদৰে থৈ দিছোঁ। আগতে মই অলপ বনালোঁ, তাকে আপোনালোকক এতিয়া দেখাই দিছোঁ, আৰু বেছি নাই মোৰ বনাবলৈ। এইফালে ইমানখিনিয়ে লাষ্ট এইকেইটাই বাকী আছিলে, দি দিছোঁ, হৈ যাব। এইখন আচ্ছা খতম হৈ গ'ল, লাষ্ট আৰু এইকেইটাই বাকী আছে। মোৰ নিমকি ইমানখিনিয়ে হ'ল,
কিছুমান অকণমান মানে মোৰ জোখতে হৈছে, কিন্তু আপোনালোকে দেখাত হয়তো অকণমান ক'লা ক'লাও দেখিব পাৰে, কিন্তু চাওক কিমান ধুনীয়া হৈছে। খায়ো ভাল লাগিছে। মই যিহেতু টেষ্ট কৰি চাইছোঁ, বনাই থাকিম যিহেতু এটাও নোখোৱাকৈ কেনেকৈ থাকিম ন, সেইকাৰণে টেষ্ট কৰিলোঁ বাৰু। খাই ভালেই লাগিছে, বেয়া লগা নাই। এইফালে মই এনেদৰে এখন প্লেটত সজাই দেখাইছোঁ। নিমকি ইমানখিনি হ'ল, লগতে আৰু এই ইমানখিনি হ'ল। প্লেট এখনত মই এনেদৰে দেখাইছোঁ আপোনালোকক অকণমান ওচৰৰ পৰা। ধুনীয়াকৈ ফুলিলে বাৰু নিমকিটো, আৰু খায়ো ভাল লাগিলে। মই যিহেতু টেষ্ট কৰি চালোঁ, ইমানতে মই মোৰ ভিডিঅ'টো সামৰিছোঁ। নিমকি বনোৱা ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই।